স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ'লৈ আৰু আজি যেহেতু 12 জানুৱাৰী আৰু আজি মোৰ জন্মদিন সেইবাবে আজি মোৰ জন্মদিনত কিছুমান কাৰ্যসূচী মই হাতত লওঁ আৰু কি কাৰ্যসূচী হাতত লওঁ আপোনালোকে চাই থাকক গম পাব আৰু 10 বছৰ আমি লৰালি কালত ধেমালি কৰি অহা আমি বন্ধুৰ লগত আজি দিনটোত পাৰ কৰিম বুলি ভাবিছোঁ বাৰ্থডে পাৰ্টিও আছে সো গাইজ ভিডিঅ'টো চাই থাকক আৰু আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব তো গাইজ বলক মই ভিডিঅ'টো আৰম্ভ কৰোঁ সো গাইজ চলি আছে আৰু পাৰ্টি আৰু যদি আপোনালোকে ভাবিছে এতিয়া ক'ত খাইছে এই পিকনিক তো গাইজ আপোনালোকক মই কৈ দিওঁ যে আমাৰ এই গ্ৰুপটোৱে 10 বছৰ একেলগে লৰালি কালত ধেমালি কৰা একেলগে পঢ়া হয় সো যিখন স্কুলত আমি অধ্যয়ন কৰিছিলোঁ সেইখন স্কুলৰ পাছফালেই আৰু আজি আমি এটা দিন আমি পাৰ কৰিব বিচাৰিছোঁ আমাৰ লৰালি কালৰ বন্ধুৰ সৈতে তো গাইজ পাৰ্টি চলি আছে আৰু জন্মদিৱস উপলক্ষে আজি মোৰ অন্য এটা কাম আছে সো গাইজ চাওক তো গাইজ আজি মোৰ জন্মদিনৰ লগতে আজি আমাৰ এইজনৰ জন্মদিন সো গাইজ এওঁলৈ মই জন্মদিৱসৰ শুভেচ্ছা জনালোঁ সো গাইজ আজি মোৰ অন্য এটা কাম হৈছে এজোপা গছপুলি ৰোপণ কৰা আৰু মই প্ৰত্যেক বছৰে এই কামটো কৰোঁ আৰু আশা কৰিছোঁ আপোনালোকেও যাতে কৰে আৰু আমাৰ অসম যিহেতু প্ৰাকৃতিক সম্পদত চহকী আৰু অসমৰ এই সুনাম আমি কেতিয়াও নষ্ট হৈ যাব নিদিওঁ সো গাইজ আশা ৰাখিছোঁ আপোনালোকেও যাতে আপোনালোকৰ বাৰ্থডেত এজোপা গছপুলি ৰোপণ কৰে মোৰ জন্মদিৱসত কৰিবলগীয়া কাম আৰু যাতে আশা ৰাখিলোঁ যাতে আপোনালোকৰ জন্মদিনত এজোপা গছপুলি ৰোপণ কৰে সো গাইজ আজি আপোনালোকে এই ভিডিঅ'টো চাই আমনি পাব পাৰে কিন্তু আজি কিন্তু আমি বহুত ফূৰ্তি কাৰণ আজি আমি 10 বছৰ একেলগে পঢ়ি থকা একেলগে লৰালি কালত ধেমালি কৰা আজি বন্ধুৰ সৈতে আমি লগ হৈছোঁ আৰু আজি মই এই ভিডিঅ'টো এইকাৰণে বনালোঁ যাতে আমাৰ এই ভিডিঅ'টো আমাৰ ওচৰত থাকক যাতে আমাৰ ভৱিষ্যতলৈ চালে আমাৰ যাতে মনত পৰে যে আমি এনেকুৱাকৈ এদিন পাৰ্টি খাইছিলোঁ আমাৰ গোটেই লগৰখিনিয়ে সো গাইজ লৰালিকাল কেতিয়াও উভতি আহিব নোৱাৰে ভাবিলে দুখ লাগে মোৰ আৰু এটা কাম আছে নামঘৰত এগছি বন্তি জ্বলোৱা আৰু যাম সন্ধিয়া বন্তি গছ জ্বলাম আৰু প্ৰাৰ্থনা কৰিম যে আপোনালোকৰ আমাৰ সকলোৰে ভালে কুশলে যাব পাৰে আৰু আমাৰ এই চেনেলটো ভৱিষ্যতলৈ যাতে ভালদৰে চলি থাকে সো গাইজ এইখিনি আছিল আপোনালোকক কিছুমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ তো গাইজ আজিলৈ ৰাখিছোঁ ইমানেই ধন্যবাদ বাই বাই জয় আই অসম